দুজন বন্ধুৱে এবাৰ ইণ্টাৰভিউ দিব গৈছিল। তাত গৈ কি ঘটিছিল চাওঁ আহক ভালদৰে আমি এবাৰ। প্ৰথমতে এজন বন্ধু ইণ্টাৰভিউ দিবলৈ ভিতৰত সোমাই গ'ল। তাৰপিছত কি হ'ল আপোনালোকে নিজেই চাওক। প্ৰথমতে তুমি কোৱা, ভাৰতবৰ্ষৰ জাতীয় পিতা কোন আছিল? ছাৰ, মহাত্মা গান্ধী। শুদ্ধ উত্তৰ। দ্বিতীয়তে তুমি কোৱা, আহোমে অসমত কিমান দিন ৰাজত্ব কৰিছিল? প্ৰায় 600 বছৰ ছাৰ। তুমি বিশ্বাস কৰা নে বাৰু? কোনোৱে কয় ছাৰ, কিন্তু মোৰ বিশ্বাস নহয়। অ'কে, তুমি যোৱা। নেক্সট। ঐ ল'ৰা, কচোন তোক কি সুধিলে? মই একোৱেই নাজানো জানো। তই মোক নক'লে মই নোৱাৰিম ইণ্টাৰভিউ পাছ কৰিব। তই মোক ক, কি তোক সুধিলে মোক সকলো ক। যা ল'ৰা, তোক মই ভালদৰে কৈছোঁ, তই একোডাল কৰিব নোৱাৰিভাগে ইণ্টাৰভিউ পাছ কৰিব। গতিকে তই নিজৰ মাথাৰে পাছ নকৰ কিয়? বাদ দে, চাদা অকণ খাবি। খাওঁ যদি ক, দুইটাই বনাওঁ, ময়ো যাওঁ ইণ্টাৰভিউ দিওঁ। নাখাওঁ, তয়ে খা। মোৰ খাবলৈ মন নাই অকণো। মই চাদা বনাওঁ মানে তই পটাপট মোক উত্তৰকেইটা কৈ যা, নহ'লে চাবি কিন্তু। প্ৰথম উত্তৰটো মহাত্মা গান্ধী, দ্বিতীয় উত্তৰটো 600 বছৰ, আৰু তৃতীয় উত্তৰটো কোনোৱে কয় মোৰ বিশ্বাস নহয়। থেংক ইউ দোস্তি, তই মোক চাকৰি দি দিলি। বাহ দোস্তি, তোৰ নিচিনা দোস্তি থাকিলে মোৰ কোনো চিন্তা নাই। যা, এতিয়া ভালদৰে ইণ্টাৰভিউ দিবি। মই বাহিৰত ৰৈ আছোঁ। বেষ্ট অফ লাক। থেংক ইউ। বাৰু তুমি কোৱাচোন, তোমাৰ নাম কি? মহাত্মা গান্ধী ছাৰ। কি? তোমাৰ বয়স কিমান? প্ৰায় 600 বছৰ ছাৰ। হে, তই পাগল নেকি? কোনোৱে কয়, কিন্তু মোৰ অকণো বিশ্বাস নহয় ছাৰ। চিকিউৰিটি, ইয়াক পিটি ৰাস্তাত পেলাই দে যা। কিন্তু কিয় ছাৰ? তোক আজি